ভঙা হৃদয়ের কান্দন কথা জিন্তু দাস আবৃত্তি জোনমণি দাস। বহুদিন হল তোমাক দেখা নোপোৱা। আশা কৰোঁ তোমাৰ প্ৰিয়জনৰ সৈতে তুমি কুশলে আছা। সুখী নহবানো কিয়? বিলাসী বাহন, বিলাসী ঘৰ, বিলাসী জীৱন। ঠিকেই কৈছিলা তুমি, যান্ত্ৰিকতা থাকিলে প্ৰকৃতিনো কি? নাজানো প্ৰেমৰ সংজ্ঞা দিয়া মানুহজনী আজি হঠাৎ কেনেকৈ সলনি হ'ল। দিনটোৰ ব্যস্ততাৰ অন্তত ফোনত কথা পাতি সপোন দেখুওৱা মানুহজনী আজি কি হ'ল? সঁচাকৈ সময়ে সকলো সলনি কৰে। মাক দেউতাকে ঘৰৰ পৰা ওলাব নিদিয়া ল'ৰাটো আজিকালি সন্ধিয়া পৰত তিনিআলিৰ চকত কি আড্ডা। চিগাৰেটৰ ধোঁৱাত উৰুৱাই দিয়া বিষাদবোৰ হয়তো সময়ে সকলোবোৰ সলনি কৰে। নাজানো কিমান দিন থাকিম এনেকৈ, ভাল দিনৰ অপেক্ষাত কিমান দিন থাকিম আৰু এনেকৈ। কিয় তুমিয়ে চোন শিকালা সময়ে হেনো সকলো সলনি কৰে। কেতিয়াবা সন্ধিয়া পৰত লগৰবোৰক কওঁ, তোমাৰ দ্বাৰা পৰিচালিত নাটখনে সকলোবোৰ সলনি কৰে। হেই প্লিজ খং নকৰিবা। বুকুখন বিষাদেৰে ভৰি আছে যে সেইবাবে সকলোবোৰ শব্দ ওলাই যায়। কিন্তু বিশ্বাস কৰা আজিও তোমাক বহুত ভাল পাওঁ। সেইবাবে কথা এটা কওঁ, নিজৰ মনটোক প্ৰাকৃতিকভাৱে সজাই লোৱা কেৱল স্বাৰ্থ পূৰণৰ বাবে। মৰমবোৰ বিলাই নিদিবা, প্ৰাকৃতিক মনটোৱে বৰ কষ্ট পায়।